এয়া বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা নদীত পানী আহি চব গাঁও অঞ্চলত ধৰি পেলায়। চব চাৰিওদিশে কেৱল পানী আৰু পানী। এয়া চব ভেটি তল গৈছে, এলগি এটা ভেটি। চবফালে কেৱল নদীৰ পানী আহি গোটেই গাঁও অঞ্চলৰ চৰ-চাপৰি অঞ্চলবোৰ ধুই পেলালে। এয়া বাঢ়ি অহা পানীয়ে গোটেই চৰ-চাপৰি ধুই পেলালে। গোটেই ঘাঁহ বন গৰুৰ কাৰণে একোৱে নাই, সকলোবোৰ তল গ'ল। এতিয়া কেৱল পানীৰ তলত। আৰু এই বাঢ়নী পানীয়ে সুদূৰ জুংনিয়াৰী গাঁৱৰ সমাজৰ মথাউৰিটো ছিগি যোৱাৰ ফলত ৪-৫ ঘৰকৈ মানুহ বানৰ কবলত ভেটি মাটি সকলো গুচি গ'ল। তাৰপিছত এয়া পানীৰ যিটো বাঢ়নী বিধ্বংসী ৰূপ আছিল, এই ৰূপটোৱেই কাল হ'ল। সুদূৰ জুগুনধাৰী অঞ্চলৰ যিটো মথাউৰিটো ছিগি যোৱাৰ ফলত ৪-৫ ঘৰ মানুহ মাটি বাৰীসহ উটি গুচি গ'ল। একো উলিয়াব নাপালে বোৱা বস্তু। এয়া ফেনে ফুটুকাৰে ভালৰ কাৰণে বাঢ়ি অহা নাছিল। আলি ছিগি ৪-৫ ঘৰকৈ মানুহ উটুৱাই লৈ গ'ল। এয়াই ভিডিঅ'।